हेलो माय डियर स्टूडेंट्स वेलकम बैक टू माय ভিডিও ক্লাস मोर ভিডিও ক্লাসলৈ সকলোকে স্বাগতম জনাইছো আশা কৰিছো তোমালোকে ভালে আছা তোমালোকৰ পঢ়া-শুনা ভালে চলিছে মাই ডিयर স্টুডেন্টস আজি যেটো ক্লাস হ'ব এটো বহুত ইম্পৰ্টেন্ট ট্যালেন্ট সার্চ এক্সামিনেশন কালি ওহাকালি মানে 3 তাৰিখ 4 মাহ 2023 মানে ওহাকালি যেটো এক্সাম হ'ব লাগি আছে ট্যালেন্ট সার্চ এক্সামিনেশন সেই পৰীক্ষাটো কেনেকৈ দিবা লগতে পৰীক্ষা দিওতে কিছুমান গুৰুত্বপূৰ্ণ কথা তোমালোক জানিব লাগিব যেহেতু এটা কম্পিটিটিভ এক্সাম তোমালোকৰ জীৱনত হয়তো প্ৰথম দি আছা এই কম্পিটিটিভ এক্সাম কেনেকৈ অ্যাটেম্প কৰিব লাগিব আৰু কেনেকৈ পাস কৰিব লাগে আজি এই ভিডিও ক্লাছটোত আলোচনা কৰিম লগতে কিছুমান ইম্পৰ্টেন্ট কারেন্ট অ্যাফেয়ার্স আৰু সাধাৰণ জ্ঞান কোশ্চেন আলোচনা কৰিম তো ভিডিওটো শেষলৈকে চাবা ভিডিও অকমান লম্বা হ'ব পাৰে কিন্তু তোমালোকৰ বহুত ইম্পৰ্টেন্ট হ'ব লাগি আছে তো ধৈৰ্য সহকাৰে ভিডিওটো শেষলৈ চাবা আৰু মোৰ চেনেলত যদি তোমালোকে নতুন আহিছা তেনেহলে এনেকুৱা ভিডিও পাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা So let's start the video class. My dear students, পরীক্ষা হলত বহিয়েই তুমি কি আৰম্ভ কৰিবা কি কৰিবা প্ৰথমে পৰীক্ষা হলত বহি দুশ্চিন্তা মুক্ত মনেৰে আৰম্ভ কৰিবা যিমান টেনশন নাথাকক কিয় যিমান ভয় ভাতুৰ ইমানকৈ নাথাকক কিয় তুমি সব আতৰাই দিব লাগিব কোনো ধৰণৰ টেনশন ইয়াত নাৰাখিবা যেহেতু প্ৰথম তুমি কম্পিটিটিভ এক্সাম হয়তো বহি আছা এটো ক্লাস 8 ৰ কাৰণে হয়তো প্ৰথমে হ'ব ক্লাস 9 ৰ কাৰণে প্ৰথমে হ'ব ক্লাস 10 ৰ অলপ কেদিনমানৰ কাৰণে মেট্ৰিক দিছে তেওঁলোকৰ ক্লাস 10 ৰ কাৰণে সম্পূৰ্ণ ব্যাপাৰটো অলপ পৃথক কিন্তু বাকি 8 আৰু 9 ৰ কাৰণে অলপ হয়তো চিন্তা আহিব পাৰে কিন্তু সেই চিন্তাটো তুমি বাদ দিবা ঠিক আছে নেক্সট প্ৰথমে কোশ্চেন পেপাৰটো এবাৰ সম্পূৰ্ণ চাই লবা মানে গোটেইখিনি কোশ্চেন পেপাৰ একবাৰ দেখি লবা দেখি লোৱাৰ পিছত যেহেতু কি কোশ্চেন পেপাৰ তোমালোকক 5 মিনিট আগতে দিব গতিকে 5 মিনিটৰ সময়ত সম্পূৰ্ণ কোশ্চেন পেপাৰটো দেখি লবা এক নজর দেখি লবা নেক্সট যেটো করিবা জি বিষয়টো সহজ লাগে তার পৰা স্টার্ট করিবা তোমার পার্সোনালি যার এটো বেলেগ বেলেগ হ'ব পাৰে হয়তো কারবা ইংলিশ সহজ লাগিব ইংলিশ মিডিয়ামৰ খিনি ইংলিশ স্টার্ট করিবা কারবা হয়তো ম্যাথ জেনারেল ম্যাথ সহজ লাগিব জেনারেল ম্যাথ স্টার্ট করিবা প্রথমে কারবা হয়তো জেনারেল সোশ্যাল সায়েন্স মানে জেনারেল নলেজ যেটো হেটো সহজ লাগিব এটো স্টার্ট করিবা হয়তো কারবা জেনারেল সায়েন্স বিজ্ঞান কারবা সহজ লাগিব বিজ্ঞানৰ পৰা স্টার্ট করিবা যার যেটো সহজ লাগে তাৰ পৰা স্টার্ট করিবা এটো বহুত ইম্পর্টেন্ট এটা মানে এক্সাম ট্রিক্স এটো কিন্তু মনত ৰাখিবা যেটো সাবজেক্ট তোমাৰ প্ৰিয় সেই সাবজেক্টটো প্ৰথমে লিখিবা নেক্সট যেটো করিবা জীৱৰ প্ৰশ্ন তুমি পাৰা সেইবৰ আগত করিবা হয় এটো বহুত ইম্পর্টেন্ট যেটা সাবজেক্ট তোমাৰ আৰম্ভ কৰি যেটো তোমাৰ সাবজেক্ট সহজ সেই এটো আৰম্ভ কৰি কিন্তু সেই সাবজেক্টৰ গোটেইকেইটা তোমাৰ সহজ নহবও পাৰে গতিকে আৰু বাকি সাবজেক্ট বিলাকৰ যিবিলাক সহজ কোশ্চেন একটু তোমাৰ একদম খাটাং মনত আছে হেবিলাক লগে লগে ক্লিক কৰি দিবা আৰু পিছলৈ ক্লিক কৰি অমুক কৰি এইবিলাক কিন্তু একো নাভাবিবা যেটো পাৰিবা হেতু লগে লগে ক্লিক কৰিবা লগে লগে আনসার বুকত ক্লিক কৰি দিবা এইটো সিস্টেমটো হৈছে কি সহজৰ পৰা কঠিন লৈ সিম্পল টু ডিফিকাল্ট বুজি পাইছা এনেকৈ কৰিবা তাৰপিছত সাপোজ 75% কোশ্চেন তোমাৰ হৈ গল 25% কোশ্চেন তুমি নোৱাৰা কিন্তু তথাপি আনসার করিবা যেহেতু নেগেটিভ মার্কিং নাই গতিকে সকলো প্ৰশ্নৰ উত্তৰ করিবা একটা প্ৰশ্ন বাদ নিদিবা আৰু কেনেকৈ এই অনুমান কেনেকৈ কৰিব লাগিব এইটো তোমালোকক মই এটা ট্ৰিক্স শিকাই দি আছো অনুমান কেনেকৈ কৰিবা যেটো কোশ্চেন তুমি নাজানা সেই কোশ্চেনটোৰ অনুমান কেনেকৈ কৰিবা এটো বহুত ইম্পর্টেন্ট কম্পিটিটিভ এক্সাম টেটই হোক বা সিটেটই হোক বা যিকোনো কম্পিটিটিভ এক্সাম হোক এটো বহুত ইম্পর্টেন্ট যিবিলাক এক্সামৰ নেগেটিভ মার্কিং নাই সেইবিলাক এক্সামে এনেকুৱা অনুমান কৰিও পাস কৰা যায় এতিয়া চোৱা কোশ্চেন যদি এনেকুৱা আহে উদাহৰণ দিছো মই ত্ৰিভুজৰ শ্ৰেণী বিভাগ কেই ধৰণে কৰা হয় সাপোজ তুমি নাজানা এটা ত্ৰিভুজ মনে মনে বনাই লবা চোৱা ত্ৰিভুজটো বনাই লৈছা ত্ৰিভুজত কি আছে ত্ৰিভুজটো বনাইছা তিনটা দাগ দিছা মানে এই তিনটাৰ নাম হৈছে বাহু তিনটা দাগ দিয়াৰ পিছত তিনিটা কোণ উৎপন্ন হৈছে এইটো হৈছে আর বাকিটো একো হোৱা নাই তিনটা বাহু হৈছে তিনটা কোণ হৈছে তাৰ মানে কোণ হিচাপে তিনি প্ৰকাৰ বাহু হিচাপে তিনি প্ৰকাৰ মানে দুই ধৰণে তিনি প্ৰকাৰ কিন্তু হোদা নাই ত্ৰিভুজৰ প্ৰকাৰ হোদা নাই কেই ধৰণে ভাগ কৰিব পাৰি একবাৰ বাহু হিচাপে ভাগ কৰিব পাৰি একবাৰ কোণ হিচাপে ভাগ কৰিব পাৰি তাৰ মানে 1 2 নহব 3 2 নহব 4 2 নহব 2 2 হ'ব ৰাইট এনেকুৱা কোশ্চেন অপচন বিলাক প্ৰথমে কাটি দিবা যে এক ধৰণে নহব 3 ধৰণে নহব 4 ধৰণে নহব কোনটো ৰাইট 2 ধৰণে হ'ব এনেকৈ কোশ্চেন বিলাকৰ আনসার কৰিবা এইটো হৈছে তোমাৰ কারেন্ট অ্যাফেয়ার্স বহুতে কৈছিল কারেন্ট অ্যাফেয়ার্স ইয়াৰ পৰা 2-3টা কোশ্চেন দিব পাৰে এই যে কিছুদিন আগত অসমতেই গুৱাহাটীতেই G20 প্রোগ্রাম হল
সেই G20 প্ৰগ্ৰামৰ দেশকেইটাৰ নাম মানে এইটো বহুত ওপৰ লেভেলৰ এক্সামত আহিছিল UPSC তো আহিছিল সৰি APSC তো আহিছিল APSC এক্সামতো এই কোৱেশ্চনবিলাক আহিছিল যে কোন তলৰ কোনটো দেশ G20 ৰ আন্ডাৰত আহিছিল এই দেশকেইটাৰ নাম জানিলো আৰ্জেণ্টিনা অষ্ট্ৰেলিয়া ব্ৰাজিল কানাডা চাইনা ফ্ৰান্স জাৰ্মানী ইণ্ডোনেছিয়া ইটালী জাপান ৰিপাব্লিক ডে কোৰিয়া মেক্সিকো ৰাছিয়া সৌদি আৰব সাউথ আফ্ৰিকা টাৰ্কি ইউনাইটেড কিংডম এণ্ড ইউনাইটেড ষ্টেটছ কেইটা হল 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 আর এটা আসল কি এন্ড ইউরোপিয়ান ইউনিয়ন এটু দি 20টা হল ইয়ার পরে কোশ্চেন আহিবই নেক্সট কিছুমান জেনারেল নলেজ এটু জানি লোৱা ইয়াৰ পৰা কোশ্চেন আহিব পাৰে জেনারেল নলেজ আৰু কারেন্ট অ্যাফেয়ার্স দুয়োটাই আছে স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন গোপীনাথ বৰদলৈ এটু জেনারেল নলেজ সাধারণ জ্ঞান তোমাৰ জানিব লাগিব এগুলা বৰ্তমান মুখ্যমন্ত্ৰী কোন ডক্টৰ হিমন্ত বিশ্ব শৰ্মা স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন গৰাকীৰ নাম কি আছিল স্যার সালে মোহাম্মদ আকবর হায়দারি মনত ৰাখিবা বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী কোন এটু আহিব পাৰে ডক্টৰ অনুজ পেগু মনত ৰাখিবা যেহেতু শিক্ষা ৰিলেটেড হৈ এটু আহিব পাৰে কারেন্ট অ্যাফেয়ার্সত আহোম সকলৰ ভাষাত অসমৰ নাম কি মুংদুন দুন খাম অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি শিৱদল অসমত সৰ্বপ্ৰথম ৰেলপথ স্থাপন কেতিয়া হৈছিল 1882 চনত এটো সোশ্যাল সায়েন্সৰ কোশ্চেন অসমত চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল C.A. ব্ৰুছে মনত ৰাখিবা এটো বহুত এক্সামত আহি থাকে অসমত সৰ্বপ্ৰথম জাহাজ কেতিয়া চলিছিল 1849 চনত ব্ৰহ্মপুত্ৰত সাধারণ জ্ঞান যেটু মানে জেনারেল নলেজের কোশ্চেন কিন্তু ক্লাস 8 9 10 প্রায় সিমিলারই হব অসমত সর্বাধিক ব্যস্ত রাষ্ট্রীয় ঘাইপথৰ নাম কি এইটো মনত ৰাখিবা 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অসমত প্ৰথম মহিলা মুখ্যমন্ত্ৰী গৰাকীৰ নাম কি চৈয়দা আনোৱাৰা টাইমুৰ অসমৰ প্ৰথম ICS কোন আনন্দৰাম বৰুৱা কোনে অসমীয়া ভাষাত প্ৰথমে ব্যাকৰণ লিখিছিল উইলিয়াম ৰবিনসন মনত ৰাখিবা অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক কোন হৰিপ্ৰসাদ বৰুৱা GST ৰ সম্পূৰ্ণ নাম কি এটো প্ৰায় আহি থাকে গুড এণ্ড সাৰ্ভিস টেক্স অসমত বৰ্তমান কিমানখন দন্ত চিকিৎসা মহাবিদ্যালয় আছে এটো কারেন্ট অ্যাফেয়ার্স কোশ্চেন 3খন ATM ৰ সম্পূৰ্ণ নাম কি অটোমেটেড টেলার মেশিন এবিলাক আহি থাকে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম মেডিকেল কলেজ কোনখন অসম মেডিকেল কলেজ অসমত কেতিয়া পুলিচ গঠন হৈছিল 1826 চনত ফেসবুকৰ জন্মদাতা কোন মার্ক জুকারবার্গ এটো হৈছে তোমাৰ কারেন্ট অ্যাফেয়ার্স কোশ্চেন অসমৰ প্ৰথম ইংৰাজী দৈনিক কাকতখনৰ নাম কি এটো সাধারণ জ্ঞান আসাম ট্রিবিউন 1946 চনত প্রথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন অসমৰ প্ৰথম চনেট কবিজনৰ নাম কি হেমচন্দ্ৰ গোস্বামী অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম অৰ্জুন বঁটা লাভ কৰিছিল ভোগেশ্বৰ বৰুৱা বহুত এক্সামত আহি থাকে টেটতো আহি থাকে এটো অৰ্জুন বঁটা বিজয়ী দ্বিতীয় গৰাকী খেলুৱৈ কোন আছিল মোনালিসা বৰুৱা প্ৰথম অসমীয়া ৰঙীন ছবি ভাইটি মনত ৰাখিবা এটো ক্লাস 8 তে আহিব পাৰে ক্লাস 8 ৰ এটো ই আছে ক্লাস 8 ৰ এটো সিলেবাসতে আছে দূৰদৰ্শনত সম্প্ৰচাৰিত প্ৰথম অসমীয়া ছবিখন কি বৃষ্টি মনত ৰাখিবা এই 30টা কোশ্চেন আজি আলোচনা কৰিলো তো তোমালোকৰ কাৰণে এই ভিডিও ক্লাসটো বহুত ইম্পৰ্টেন্ট হৈছে কেনেকৈ পৰীক্ষা দিবা এটো এটা ট্ৰিক্স তোমালোকে জানিলা এনেকৈ যদি তোমালোকে দিয়া তেনহলে তোমালোকৰ পাস কৰাৰ সম্ভাৱনা আহিব লগতে মোৰ ভিডিওটো চোৱাৰ কাৰণে তোমাক থ্যাংক ইউ আজিৰ ভিডিওটি মানে শেষ কৰো থ্যাংক ইউ সো মাচ ভিডিও চোৱাৰ কাৰণে ধন্যবাদ ভিডিও যদি ভাল লাগিছে তেনহলে তোমাৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিবা আৰু লাইক কৰিবা লগতে চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা মই এনেকুৱা ধৰণৰ প্ৰিপাৰেচন অফ এক্সাম ভিডিও সদায় বনাই থাকো সো হপফুলি তোমালোকৰ কালিৰ যেটো এক্সাম ইয়াৰ উপলক্ষে মই মোৰ ফালৰ পৰা তোমালোকৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু লগতে প্ৰাৰ্থনা কৰিছো যাতে তোমালোকৰ সকলোৰে এক্সাম ভাল হয় এই বুলি কৈ মই আজিৰ ভিডিওৰ পৰা বিদায় লৈছো থ্যাংক ইউ সো মাচ